নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ ৰাইজৰ চেনেললৈ স্বাগতম জনালো আৰু আজিৰ কবিতাৰ ঠিকানালৈ আগবাঢ়িবলৈ ওলাইছো। আজিৰ কবিতাটি আমালৈ প্ৰেৰণ কৰিছে ধেমাজি নলনী পামৰ কাশ্মীৰ বৰুৱাই। কাশ্মীৰ বৰুৱাই তেওঁৰ কবিতাটিৰ মাজেৰে নাৰীৰ যান্ত্ৰণা আৰু নাৰীক যি অপমান কৰা হয় তাৰ ওপৰত ভিত্তি কৰি এটা কবিতা প্ৰেৰণ কৰিছে আমালৈ। তেওঁৰ কবিতাটিৰ নাম হৈছে নাৰী। হয়, বৰ্তমান সময়ত নাৰীৰ যি অপব্যৱহাৰ হৈ আছে, লঘু লাঞ্ছনা হৈ আছে, প্ৰতিটো সময়তে নাৰীক যান্ত্ৰণা দিয়া হৈছে। সেই নাৰীৰ ওপৰতে এটি কবিতা আগবঢ়াইছে কাশ্মীৰ বৰুৱাই। আহকচোন তেওঁৰ কবিতাটিৰ মাজেৰে শুনি লওঁ তেওঁ নাৰীৰ ওপৰত থকা অনুভৱৰ বিষয়ে। हाथ मोलाई दिया ना কবিতার শিরোনাম নারী। কথা কাশ্মীর বৰুৱা, আবৃত্তিকাৰ ৰেবত বৰা। নাৰী মানে কি বাৰু? এগৰাকী মা, এগৰাকী কন্যা, নে এগৰাকী পত্নী? যদিহে মা হোৱা তেন্তে কিয় বাৰু এগৰাকী মাতৃয়ে নিজ সন্তানৰ হাতত লঘু লাঞ্ছনাৰ বলি হৈ পথৰ ভিক্ষাৰী হৈ পৰে? যদিহে কন্যা হয় কিয় বাৰু নিজ পিতৃস্বৰূপ, নিজ ককাইদেউৰ স্বৰূপ লম্পট বুঢ়াৰ হাতত সঘনে ধৰ্ষিতা হৈ পৰে? আৰু যদিহে এগৰাকী নাৰী মানে পত্নী হয় তেন্তে কিয় স্বামীৰ হাততে যৌতুকৰ বাবে প্ৰাণ বলি দিবলগা হয়? এয়ে নেকি আমাৰ সমাজৰ নাৰী, যিয়ে নিজ সন্তানৰ সুখৰ বাবে পথৰ ভিক্ষাৰী হৈ থাকে? এয়াই নেকি আমাৰ অসমৰ নাৰী, যিয়ে যৌতুকৰ বাবে নিজৰ স্বামীৰ হাতত প্ৰাণ বিসৰ্জন দিব লগা হয়? এয়াই নেকি নাৰী, যিয়ে সঘনাই ধৰ্ষিতা হৈ থাকে সেই লম্পট বুঢ়াৰ হাতত? আচলতে নাৰীবোৰ অস্তিত্বহীন এক নবজা সাঁথৰ। ধন্যবাদ।